নমস্কাৰ। আজি পথাৰ চাওঁ বুলি আহিলোঁ। বহুত দিনৰ মূৰত ৰুই শেষ হোৱাৰ পাছতে পথাৰলৈ এদিনো অহা নাছিলোঁ আৰু আজি যাওঁ বুলি আহিলোঁ। দেখিলোঁ পথাৰত গোটেই পথাৰখন সেউজীয়া পৰিৱৰ্তে বগা হৈ গৈছে। ইমান ধুনীয়া পথাৰ, দেখিছেনে? কিমান ধুনীয়া পথাৰলৈ আহিলে বহুত ভাল লাগে সেউজীয়াবোৰ দেখি। এইটো সময়ত গোটেই পথাৰবোৰে সেউজীয়া হৈ থাকে আৰু সেউজীয়াৰ মাজে মাজে এইবোৰ বগা, দেখিছেনে? এই বগাবোৰ এবিধ পোক ধৰিছে। পোক ধৰাৰ কাৰণে ই গছজোপা বগা হৈ কিছুমান মৰি গৈছে। এতিয়া পথাৰত সেউজীয়া হ'ব লাগে, সেউজীয়া নহয়, বগা হৈ গৈছে। গোটেই পথাৰখন দেখিছেনে কিমান ধুনীয়া? খেতিয়কে খুব কষ্টৰে খেতি কৰে। এনেকৈ যদি পোকে খাই কি হ'ব বাৰু, দেখিছে? গোটেই বগা বগা খাই খতম কৰি দিছে। কিনো পোকে খাইছে এইবিলাক, দেখিছে? গোটেই থুৰিটো খাই পেলাইছে। থুৰিটো খোৱাৰ কাৰণে গোটেই গছজোপাই বগা হৈছে আৰু জ্বলি যোৱা নিচিনা দেখিছে। দূৰলৈকে দেখাইছোঁ। কিছুমান ওচৰতে খোৱা নাই বাৰু। আমাৰ পথাৰ বুলি নহয়, আমাৰ গাঁৱৰ প্ৰায়বোৰ পথাৰে খাইছে। পোকে ধৰিছে। এইবোৰ নাজানো আৰু কি আহিছে পৃথিৱীত। দেখিছে, এয়া গোটেই জ্বলি যোৱা নিচিনা হৈ গৈছে। এইবোৰ যিমান দূৰলৈ পাইছে খাই খতম, গোটেই কুঁহিলৈকে খাই খতম হৈ গৈছে। সেউজীয়া হ'ব লাগে পথাৰখন, এতিয়া আৰু বগাহে হৈ গৈছে। এইবোৰ ক'ৰবাত আছে আৰু সেউজীয়াটো গোটেই পোকে খাই শেষ। কিনো মহামাৰী আহিলে পৃথিৱীত, নুগুচাই হৈছে আৰু। কৰোণা আহিছে, আকৌ চকু বেমাৰৰ হেনো নয়না। এইবাৰ আকৌ ধানত। এতিয়া ধুনীয়াকৈ ঠন ধৰিবহে লাগে, ধুনীয়া হ'বহে লাগে, পথাৰ সেউজীয়া হ'ব লাগে। কিন্তু সেউজীয়া নাইকিয়া হৈ গৈছে। গোটেই পথাৰ খাই শেষ। এতিয়াই যদি এইবোৰ এনেকুৱা বেমাৰ লাগে, ক'তনো ধান ভাল হ'ব? চাওকচোন কিমান খাই শেষ কৰিছে পথাৰ। সেই দূৰলৈকে এইবোৰ চব বগা খাই খতম। দেখিছেনে কিমান খালে আৰু দেই। গোটেইবোৰ বগা বগা হৈ থকাবোৰ চব বেমাৰ হৈছে। দেখিছে গোটেই বগা বগা হৈ গ'ল। এইটো ছাইডটো সিমান ধৰা নাই, কি পোকে খাইছে নাজানো, ঠিক হ'ব নাই। দেখিছেনে পথাৰ কেনেকুৱা হৈ গৈছে? গোটেই পোকে শেষ। খেতিয়কে বহুত আশাৰে খেতি কৰে, ধান ভাল হওক বুলি। যদি এনেকেই যদি ধানবোৰ পোকে খাই খতম কৰে, কষ্টবোৰ এনেই যাব। বহুত কষ্ট কৰিব লগা হয়। যোনে খেতি কৰে সিহঁতেহে বুজে খেতিত কৰিলে কিমান কষ্ট হয়। যদি এনেকৈ যদি খাই পেলাই আৰু কষ্টবোৰ এনেই যাব। ইমান দ পানী, পানী 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 বহুত পানী হৈছে দেই। চাবলৈ আহিলোঁ। কিমান দিনো হৈছিলে এনেকৈ ৰুই যাওঁতে যদি খাই খতম কৰি দিয়ে কেনেকৈ হ'ব? বহুত কষ্ট, বহুত কষ্টৰে খেতিয়কসকলে খেতি কৰে। খেতি যিয়ে কৰিব তেওঁহে বুজিব খেতি কৰাটো কিমান কষ্ট। যদি এনেকৈ খাই শেষ কৰি দিয়ে দেই, কি হ'ব বাৰু? আপোনালোকৰ সেইফালে খাইছে নাই, ক'ত ক'ত খাইছে নাজানো। আমাৰ ফালে গোটেই পথাৰ শেষ আৰু নাই আৰু। এইবোৰ কি হয় ভগৱানে জানে আৰু। ভগৱানকে চবেই এৰি দিলে আৰু খেতি। পথাৰ চাব আহিছিলে নেকি?